everyone, welcome back to my another mini vlog. সন্ধিয়া টাইম আছে আৰু মোৰ কিবা এটা খাবলৈ মন গৈছে পাকঘৰত আহিয়ে কি চকু পৰিল মোৰ ফ্ৰিজটো খুলিয়ে কি যিটো বস্তু মোৰ প্ৰথম চকুত পৰে সেইটোকে খাম মই আৰু প্ৰথমতে মোৰ চকু পৰিল এই নাৰিকলৰ টুকুৰা কেইটাত আৰু নাৰিকল খাই মই খুব বেছি ভাল পাওঁ মানে ফলমূলৰ ভিতৰত মোৰ চবতকৈ বেছি খাই ভাল লাগে নাৰিকল ফাৰ্ষ্টতে মই এই নাৰিকলৰ টুকুৰা কেইটা ধুই ললো আপোনালোকক দেখাম বাৰু মই নাৰিকলৰ লগত মই কি কৰি আছো বুটকেইটা আৰু আদা টুকুৰাটো দেখি আপোনালোকে চাগে গেছ কৰিলে যে মই কি বনাবলৈ লৈছো হয় আপোনালোকে ঠিকই ভাবিছে মই বনাবলৈ লৈছো প্ৰসাদ মগু যিহেতু ভিজাই থোৱা হোৱা নাছিল হে মগু নোহাকে প্ৰসাদ বনাম মই এনেকৈ মই প্ৰসাদ বনালে বহুত বাৰে খাই পাইছো সকামবোৰত যেতিয়া প্ৰসাদ বিতৰণ কৰি থাকে তাতকে বেছি ফূৰ্তি আৰু মোৰ একো নাথাকে প্ৰসাদ কেতিয়া খাব পাম তাকে ভাবি থাকো মই বাৰু কথাখিনি কৈ থাকোঁতে মোৰ প্ৰসাদ বনাই ৰেডি হৈ গ'ল এতিয়া মই খাই চাওঁ ৰ'ব খাই চালো মজা বনাইছো বাৰু মই কিন্তু তাৰপিছতে মোৰ চকুত পৰিল এই ডাইনিঙতে থকা ভোট জলকীয়া আচাৰটো ভাবিলো ভোট জলকীয়াৰ তেল অলপমান ঢালি দিওঁ বাপেকে ভোট জলকীয়াৰ তেলটো দিয়াৰ পিছত আৰু টেষ্ট আহি গৈছে